মুকলি কৰিছে? আপোনালোকে গম পায় যোৱা 17 তাৰিখৰ পৰা 17 তাৰিখে জন্ম জয়ন্তী আছিল আমাৰ স্বনামধন্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। এই জন্মদিন উপলক্ষে এটা আমাৰ সেৱা সমৰ্পণ অভিযান আৰম্ভ হৈছে। তাত আমি জন্মদিনত অকল বাৰ্থডে কেক নাকাটি বা আমি বিভিন্ন এনেকুৱা অনুষ্ঠান নকৰি আমি সেৱাৰ মনোভাৱেৰে এজন সেৱা কাৰ্যসূচী আমি লৈছোঁ। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ দলে সৰ্বভাৰতত বিভিন্ন স্তৰত একেবাৰে বুথ পৰ্যায়লৈকে আমি কিছুমান কাৰ্যসূচী লৈছোঁ। তাত আমাৰ বিকলাংগসকলক কিবা তেওঁলোকৰ প্ৰয়োজনীয় বস্তু দিয়া, ৰোগীসকলক ফল মূল বিতৰণ কৰা, চিকিৎসা শিবিৰ পতা, ৰক্তদান পাতা, এনেকুৱা ধৰণৰ বিভিন্ন সেৱা কাৰ্যসূচী আমি হাতত লৈছোঁ। তাৰে আজি আমাৰ কাৰ্যসূচীটো আছিল আমাৰ উত্তৰ কামৰূপ জিলাৰ আজি ইয়াত চিকিৎসা শিবিৰ। আজি আমাৰ ইয়াত এই বৃহত্তৰ গোৰেশ্বৰ মণ্ডলৰ কিছু অঞ্চলৰ লোক ইয়াত উপস্থিত হৈছে আৰু আমাৰ আজি ইয়াত গেট হস্পিটেলৰ চিকিৎসকসকলৰ দ্বাৰা এটা সহযোগত এই অনুষ্ঠানটো পতা হৈছে। বিনামূলীয়া কৰা হৈছে। ইয়াত আমি বিভিন্ন পৰীক্ষা আৰু বিভিন্ন আমাৰ কিছুমান বিশেষজ্ঞ চিকিৎসক, যিহেতু এনেকুৱা অঞ্চলবিলাকত বিশেষজ্ঞ চিকিৎসক পোৱা নাযায়, আমি সেইকাৰণে আজি ইয়াত অৰ্থপেডিক্সৰ চাৰ্জন, চাইল্ড স্পেচিয়েলিষ্ট, তাৰপিছত আমাৰ নিউৰলজিষ্ট, এনেকৈ আমি কেইবাটাও ভাল ভাল বিভাগ আমি ইয়াত আহিছোঁ। আহি ইয়াত ৰাইজৰ ওচৰত তেওঁলোকক যাতে অকণমান কিছু এটা সেৱা মনোভাৱেৰে আমি কিবা এটা কৰিব পাৰোঁ। মেডিচিনো বিনামূলীয়াভাৱে ব্যৱস্থা কৰে। যিখিনি ধৰক আমিতো গম নাপাওঁ কোনটো কিহৰ ৰোগ, সেইকাৰণে কিছু পৰিমাণে মেডিচিনো অনা হৈছে যিখিনি সাধাৰণ ৰোগী আছে সেইখিনিৰ কাৰণে। আৰু সেয়া এটা সেৱা মনোভাৱেৰে আমাৰ আজি গোৰেশ্বৰ মণ্ডলৰ সভাপতি মহেশ দা আছে, যিসকল জ্যেষ্ঠ কাৰ্যকৰ্তা আছে বিজেপিত, সেইসকল আহিব, সেইসকল আছে ইয়াতে। তেনেকৈ আমি চিন্তা চৰ্চা কৰিছোঁ এটা আমি মোদীজীৰ জন্মদিনটো যাতে আমি এটা সেৱা মনোভাৱেৰে ৰাইজৰ মাজত যাব পাৰোঁ বা সেৱাৰে যাতে আমি উদযাপন কৰিব পাৰোঁ, সেইটোৱে আমাৰ উদ্দেশ্য। হয়, আজি আমি চিল্কীজাৰী প্ৰেক্ষাগৃহত আমাৰ যি মোদীজীৰ যি জন্মদিন অৰ্থাৎ 17 ছেপ্টেম্বৰত আছিলে, আৰু এই 17 ছেপ্টেম্বৰৰ লগত জন্মদিনৰ লগত সংগতি ৰাখি আজি আমাৰ যি ৰাজ্যিকৰ নিৰ্দেশ বা জিলাৰ নিৰ্দেশ মতে আমি আজি গোৰেশ্বৰ মণ্ডলৰ তৰফৰ পৰা যি আমাৰ উত্তৰ কামৰূপ জিলাৰ সহযোগত আজি আমি ইয়াত বিনামূলীয়া শিবিৰ এটা আমি চিকিৎসা শিবিৰ আমি লৈছোঁ। আৰু ইয়াত আমাৰ যি গেট হস্পিটেলৰ চিকিৎসক, ইয়াত 4জন চিকিৎসক আছে। গতিকে তেখেতসকলে আজি আমাক ইয়াত বিনামূলীয়াকৈ আমাৰ ঔষধ পাতিৰ পৰা বা চিকিৎসা সেৱাৰ পৰা তেখেতসকলে আমাৰ যিখিনি ৰাইজক সেৱামূলক হিচাপে সেৱা কৰিব। আৰু আমিও গোৰেশ্বৰ মণ্ডলৰ তৰফৰ পৰা আমি সহায় সহযোগিতা কৰিছোঁ। আৰু এই সেৱা মনোভাৱেৰে আমি যাতে আমি যি আৰু অহাকেইদিনত কাৰ্যসূচী আছে এই কাৰ্যসূচীখিনি আমি যাতে সুকলমে পালন কৰিব পাৰোঁ, আমি তাৰে কামনা কৰিছোঁ।